নমস্কাৰ দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। বলক আজি মোৰ লগত চাবলৈ যাওঁ অসমৰ গাতে গা লাগি থকা ৰাজ্য অৰুণাচল প্ৰদেশৰ পাকে টাইগাৰ ৰিজাৰ্ভলৈ। পাকে টাইগাৰ ৰিজাৰ্ভত কি কি জীৱ জন্তু আছে তাকে এবাৰ চাই লওঁ আৰু দেখাত কিমান ধুনীয়া ৰিজাৰ্ভবিলাক হয় সেইটো উপভোগ কৰোঁ। আৰু এটা খুব ডাঙৰ আৰু সুখৰ খবৰ যে আজিৰ দিনত ৱাইল্ড লাইফ চেঞ্চুৰীৰ মানুহে সৰু হাতীৰ পোৱালি এটা ৰেস্কিউ কৰিছে। সেইটো শুনাৰ পিছত মই বহুত আনন্দিত হৈছোঁ, যাৰ কাৰণে মই গোটেইখিনি ৱাইল্ড লাইফ চেঞ্চুৰী ষ্টাফবিলাকক মোৰ হৃদয়ৰ পৰা চেলুট জনালোঁ। তাৰ লগতে আমি এতিয়া চাম এই হাতীৰ পোৱালিটো কেনেকৈ মাকৰ হাতত চমজাই দিয়ে। তেতিয়াহ'লে বলক দেৰি নকৰাকৈ আৰম্ভ কৰোঁ ভিডিঅ'টো। জাৰ্ণি আৰম্ভ কৰিলোঁ চিজোচা গেটৰ পৰা পাকে টাইগাৰ ৰিজাৰ্ভলৈকে। বলক তেতিয়াহ'লে পাই গ'লোঁ এটা শিৱ মন্দিৰ। ভাল লাগিল মন্দিৰটো দেখা পাই। এতিয়া আগলৈ যাওঁ। গেট পাৰ হোৱাৰ পিছত গৈ আছোঁ আৰু পাকে টাইগাৰ ৰিজাৰ্ভলৈ। এতিয়া এইখন এখন বজাৰ, কি পাও মাৰ্কেট নেকি বুলি কয়। এইটো PWD অফিচ হয়। পাৰ হৈ আহিলোঁ, এতিয়া চিধা গৈ আছোঁ আৰু পাকে টাইগাৰ ৰিজাৰ্ভলৈকে। চাওঁ তাতে কি দেখি পোৱা যায়। গোটেই মাৰ্কেট হয় আৰু সন্মুখত এইবিলাক দোকান। এইটো ফৰেষ্ট চেক পোষ্ট হয় চিজোচাৰ। ইয়াতে এই মানুহবিলাকৰ ঘৰত যে পতাকা এখন যে দেখা পোৱা যায়, এইবিলাক মানে হিন্দু ঘৰ হয়। ইয়াত চাহ বাগানো আছে। এই ৰাস্তাটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন। এই আৰু এটা হিন্দু ঘৰ পাৰ হৈ আহিলোঁ। ইয়াত ভাল পৰিষ্কাৰটো বেছি, টকৌ গছ। ইয়াৰ পৰা পাকে টাইগাৰ ৰিজাৰ্ভ বেছি দূৰ নহয়, প্ৰায় 9 কিলোমিটাৰমান হ'ব আৰু য'ৰ পৰা গেটৰ পৰা। তাতে যোৱাৰ পিছত বাকী কি কি দেখি পোৱা যায় চাই ল'ম। আৰু শুনি পাইছোঁ তাতে বোলে জংঘল কেম্প এটা আছে, সেই জংঘল কেম্পটো চাই ল'ম বাৰু। হয় চাওক, হায়াৰ ছেকেণ্ডেৰী স্কুল হয়, গভ হায়াৰ ছেকেণ্ডেৰী স্কুল। কি ধুনীয়া একদম দুমহলীয়া বিল্ডিং ঘৰ, খুব ভাল লগা আৰু। ইয়াৰ লোকেল মানুহবিলাক মনত কিবা লৈ গৈ আছে। ওচৰতে গেটটোৰ ওচৰতে পিকনিক স্পট আছে, ধুনীয়া ধুনীয়া একদম। ইয়াৰ মানুহবিলাক বহুত মৰমীয়াল হয়। বাহিৰৰ মানুহ অহাৰ পিছতো মানুহবিলাকক বহুত মৰম কৰে। ধুনীয়াকৈ চ'লাৰ ষ্ট্ৰীট লেম্প বহাই দিছে। এইখন এখন বস্তি হয়। এই বস্তিখনৰ নাম ডাৰ্লং। চবতকৈ বেছি ভাল লাগিছে চ'লাৰ ছিষ্টেম লাইটবিলাক। ৰাস্তাত যিবিলাক আছে ষ্ট্ৰীট লেম্প চব চ'লাৰ ছিষ্টেম হয়। এইটো ৰাস্তাৰে যাব পাৰি, চলো কৰক। এইটো ৰাস্তাৰে যাব পাৰি বিবেকানন্দ স্কুললৈ, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় আৰু ৰেইন ফৰেষ্ট। চলো, যিটো ৰাস্তাৰে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়লৈ যাব পাৰি তাতে অলপমান আগত গ'লে ৰেইন ফৰেষ্ট পোৱা যায়, কিন্তু যাব নোৱাৰিলোঁ। কিবা গেটখন বন্ধ আছে বুলি কৈছে, সেইকাৰণে গৈ আছোঁ আৰু পাকে টাইগাৰ ৰিজাৰ্ভ লৈ। তাতে গ'লে কি কি দেখি পোৱা যায়। পাহাৰৰ কাষে কাষে ৰাস্তাটো বনাই আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে। ৰাস্তাটো হোৱাৰ পিছত আৰু বেছি ভাল লাগিব। আৰু অকণমান আগত গ'লে বোলে চিজোচা টাউনখন আছে, চাই ল'ম বাৰু চিজোচা টাউন। এইয়া চাওক, এইটো ছাইডতে পিকনিক স্পটবিলাক হয়, কিন্তু আজি সেইফালে যোৱা নাই, পিছত আৰু এবাৰ যামগৈ। চাওক ঘৰবিলাক টিঙৰ ঘৰ হয়, আমাৰ অসমৰ নিচিনাই আৰু ঘৰবিলাক, কিন্তু চাংঘৰ এটা থাকে আৰু। ব্ৰিজ
নদীত বৰ্তমান এবাৰ কেনেকুৱা এইবিলাক জেগা দিয়ে এইফালে যে জেগাবিলাক ঠাইবিলাক যে আছে এইবিলাকতে পিকনিক স্পট হয় ইয়াতে আহে মানুহবিলাক পিকনিকৰ কাৰণে পাণ্ড গছ আছে মানিব লগা গছ বহুত পুৰণি গছ আছে একদম পুৰণা গছ ওচৰত ক'ব পাৰে বৰ্তমান আমি পাকি টাইগাৰ ৰিজাৰ্ভৰ ভিতৰতে আছোঁ সোমাইছোঁ আৰু চাৰিওপিনে যিহেতু জংঘল আৰু জীৱ জন্তু এনে কি জানে কোনখন ঠাইৰ নাম কি এই বুলি ইনশ্বৰ্ট সেইটো কৈ দিলোঁ যে পাকি টাইগাৰ ৰিজাৰ্ভৰ এণ্ট্ৰি হ'লোঁ বুলি কিন্তু প্ৰপাৰ এতিয়া গৈ পোৱা নাই পাম আৰু কিছু দূৰ যোৱাৰ পিছত পালোঁ আৰু পাকেটত এই কি বুলি কয় চিজচা টাউনখন ৱেলকাম টু চিজচা পাৰ্ট 2 চিজচা পাৰ্ট 2 সোমালোঁ কি ধুনীয়া লগা একদম আগত এইটো এটা চাৰ্চটোৰ নাম হ'ল খ্ৰীষ্টিয়ান ৰিভাইভেল চাৰ্চ চিজচা এইয়া টাউন পালোঁ চাই লওঁ বাৰু টাউনত কি আছে SBI to ADC অফিচ এইটোৰ ভিতৰত পুলিচ ষ্টেচন এতিয়া আৰু এখন ব্ৰিজ পালোঁ ব্ৰিজখনৰ নাম হ'ব লাগিছে মেডিকেল নালা ব্ৰিজ পানী নাই কিন্তু বৰষুণ দিলে পানী হৈ আহিলোঁ এতিয়া গৈ আছোঁ আৰু এইখনে হ'ল মেডিকেল কমিউনিটি হেল্থ চেণ্টাৰ চিজচা আৰু এইটো মেডিকেলখনৰ কাৰণে এই নালাটোৰ নাম নদীৰ নাম ৰাখি দিছে আপোনাৰ মেডিকেল নালা ইমান জাৰ্কিং বহুত জাৰ্কিং কৰি আছে একদম ভিতৰৰ আঁতৰি পাতৰি চব হিলি গ'ল দেই এইটো এটা নালা ইয়াত এইটো কিবা ফায়াৰিং নালা বুলি কয় আৰু ইয়াত কিবা আগতে কোনোবা ডিপাৰ্টমেণ্ট আহিছিলে ডিফেন্সৰ আছিলে তেওঁলোকে ফায়াৰিং পইণ্ট আছিলে সেইকাৰণে চাগে ফায়াৰিং নালা এইটো এটা অফিচ আছিলে PSC অফিচ চাই লওক পাহাৰৰ মাজে মাজে ৰাস্তা और हो दियकन जेहेतु रिजार्व एरिया है कारण यहाँ से कितना दूर होगा कितना किलोमीटर होगा रफीकुल कितना किलोमीटर वो जहाँ से हाथी वगैरह निकलता है कितना किलोमीटर होगा इधर से 2 किलोमीटर जैसा ना और बेसि दूर ना 2 किलोमीटर निचिना आछे और एखन ब्रिजबिलाकर तলত नदीत पानी ना किन्तु जेतिया बरषुण दिए तेतियाहे पानी हय और पूरा हिलाके राख दिया यार पहाड़ 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 चारों तरफ सिर्फ पहाड़ ही पहाड़ गाड़ी ऊपर उठ पाएगा जड़ लगाओ जड़ लगा के अच्छा ओके उठ जाओ बेटा उठ जाओ बहुत हाइट उठी आसो एकदम गई आसो ইয়াত এটা শিৱ মন্দিৰ এটা আছে এইটো
এইটো শিৱ মন্দিৰ হয়, জংঘলৰ মাজত মন্দিৰ, খুব ভাল লাগিল। ইয়াত খ্ৰীষ্টিয়ান আৰু হিন্দু দুটাই আছে। এইবিলাক ৰবৰ প্লান্টেশ্যন কৰিছে গোটেই। আৰু ইয়াৰ যিবিলাক মানুহ আছে তেওঁলোকৰ লগত প্ৰত্যেক মুহূৰ্তত এখনকৈ দা থাকে আৰু ডিঙিত ওলমাই ৰাখে, दा থাকে। ये गाड़ी से जाएगा तो ऊपर वहाँ मुसीबत में फंस जाएगा यार। एक्चुअली ये हम लोग का ये जो गाड़ी है ना, ये पहाड़ चढ़ने वाला गाड़ी नहीं है। ये एकदम पूरा कांच की तरह जो रोड बनता है उसी रोड के लिए है। वही सो बाहर আছে ढेर ইয়াত। এই পাহাৰখনৰ নাম ঠাণ্ডা পাহাৰ হয়। এইটো জেগাত ঠাণ্ডা আৰু পানীবিলাক বহুত ঠাণ্ডা হয় ইয়াৰ, সেইকাৰণে চাগে ঠাণ্ডা পাহাৰ নাম। আৰু তাৰ লগতে জানকিনালা বুলিও কয়, কিন্তু ঠাণ্ডা পাহাৰটো বেছি প্ৰচলন হয়, বহুত ঠাণ্ডা জেগা হয় এইটো। বহুত বেছিকৈ কৰে একদম ৰবৰ প্লান্টেশ্যনটো বহুত ধুনীয়া একদম। চাওক ৰবৰ ৰবৰ ৰবৰ, চাৰিওফালে ৰবৰ। এই গাঁওখনৰ নাম হ'ব লাগিছে বালি বস্তি। বালি বস্তি। কি ধুনীয়া একদম। বস্তিখন সেইফালে আছে, ভিতৰৰ ফালে। দোকান, বস্তিৰ কাষতে পাহাৰ, আৰু এইবিলাকৰ মাজতে হাতী ওলায়, কেতিয়াবা কেতিয়াবা বাঘ ওলায়, পহু এইবিলাক থাকে আৰু এইবিলাকত। বস্তিখন পাৰ হোৱাৰ পিছত হাতীৰ এৰিয়া পাই যাম। ফালেদি হাতী অহা যোৱা কৰে, এইটো ৰাস্তাৰে অহা যোৱা কৰে। আৰু মোৰ লগত থকা ড্ৰাইভাৰজনে এই ঠাণ্ডা পানী আনিবলৈ গৈছে। ইয়াৰ পানীখিনি বহুত শীতল, একদম ঠাণ্ডা হয়, সেইকাৰণে বটলত থকা পানী পেলাই ইয়াত পানী লৈ আছে। আৰু ইয়াত চাইনবোৰ্ড এখন আছে, চাইনবোৰ্ডখন কিবা লিখা আছে, পাকে পাপম চেজোছা নোলা এলিফেণ্ট কৰিডৰ, ৰাস্তে কা প্ৰথম অধিকাৰ হাতীও को दे, एलिफेंट्स हैव राइट ऑफ वे, डू नॉट obstruct। बहुत बढ़िया, এনেকুৱা হ'ব লাগে। জীৱ জন্তুৰ প্ৰতি অলপ সচেতনতা হ'লে খুব ভাল। আৰু চব চাৰিওপিনে একদম সেউজ সেউজ সেউজ, আচৰিত একেবাৰে। ভগৱানে চাগে একদম বহুত সময়লৈ এইখন অৰুণাচলকে বনাইছে, আচৰিত। এই ধৰণীখনৰ মাজত যে এনেকুৱা সেউজ ধৰণী এখন দি দিছে, কি আচৰিত লাগিছে। বহুত ঠাণ্ডা হয় না। দেখো এই পানী কা বটল, এই পানীৰ বটলটো চাওক এবাৰ, একদম পুৰা ফ্ৰিজৰ পৰা ওলাই লৈ অহা নিচিনা লাগিছে একদম, ইমান ঠাণ্ডা, আচৰিত। এই নদীটো দিয়ে অহা যোৱা কৰে হাতীবিলাক। পানী বহুত ঠাণ্ডা হয়, সেইকাৰণেতো ইয়াৰ নাম হ'ল অৰুণাচল প্ৰদেশ। য'ত চব বস্তু একেবাৰে অলপ বেলেগতকৈ বেলেগ ধৰণৰ, আচৰিত। এতিয়া আমি পাহাৰৰ ওপৰৰ ফালে গৈ আছোঁ। চাওঁ গাড়ীখন বা উঠিব পাৰে নে নাই। गूगल पूरा भूगला गया यार, हिला के रख दिया एकदम। উঠিলোঁ আৰু কিবাকৈ ওপৰত, আৰু অকণমান আছে পূৰাকৈ উঠিবলৈ। চাংঘৰ দেখাত খুব ধুনীয়া।
ডাঙৰ ডাঙৰ গছ গোটেই ৰাস্তাটো দেখা পালোঁ দেই। কিন্তু দুইফালে জংঘল আছে, জংঘল থাকিলেও ভয় লগা নাই এতিয়ালৈকে, ভালেই লাগিছে। যিটো ৰাস্তাৰে গৈ আছোঁ এইটো ৰাস্তাৰে গৈ পেলাই আমি মেইন ৰিজাৰ্ভখন পাই যাম। আৰু তাৰ কাষতে বোলে আছে বাকী জংঘল কেম্প, সেইটো এবাৰ চাই ল'ম। একদম বহুত ধুনীয়া ঠাইবিলাক চাবৰ কাৰণে। পকী ঘৰৰ চাংঘৰ নিচিনাকৈ বনাইছে। চাওক কি ধুনীয়া লগা একদম। নতুন বিল্ডিং হয়, আগত যিটো চাইছিলোঁ এইটো পুৰণি হয় আৰু এইটো নতুন বিল্ডিংটো। এইটো চাগে এইটো বস্তি নে কি বস্তিত অৱস্থিত হয়, ধুনীয়া। সেইখন আগত চাহ বাগান এখন আছে। এইটো বস্তি হয়, বস্তিখনৰ নাম এইটো বস্তি। বহুত চাফ চিকুণ একদম। গোটেই ৰাস্তাটো দেখা পালোঁ চ'লাৰ ষ্ট্ৰীট লেম্পবিলাক, খুব ভাল লাগিলে দেই। এইটো বস্তিত অৱস্থিত স্কুল, মিডিল স্কুল হ'ব চাগে, মিডিল ইংলিছ মিডিয়াম হ'ব। আৰু ইয়াতো মেইনলি ইংলিছটোৱে চলে। আৰু চবচে ডাঙৰ কথা স্কুলবিলাকৰ লগত কোৱাৰ্টাৰ থাকে ষ্টাফৰ কাৰণে, খুব ভাল। ভাড়া থাকিবলৈ দৰকাৰ নাই, কোৱাৰ্টাৰ থাকে, কোনো চিন্তা নাই। আৰু এইখন এখনৰ স্কুল হয়, লগতে চাৰ্চ আছে। নামটো চাই লওঁ। নামটো হ'ব হৈছে ছেইণ্ট জোচেফছ ইংলিছ স্কুল, কেথলিক মিছন চেণ্টাৰ হয় এইটো এটা। এইয়া ফাইনেলি আহি পালোঁ মেইন ৰিজাৰ্ভৰ মাজত। এতিয়া দুটা ৰাস্তা গৈছে, এটা দি আমি ৰিজাৰ্ভৰ তলৰ ফালে যাব পাৰি আৰু এটা আমি জংঘল কামলৈ যাব পাৰি। দেখা যাওক আগত কি হয়। এইফালেদি জংঘল কেম্পলৈ যাব পাৰি আৰু বস্তিও আছে, আৰু এইফালেদি যাব পাৰি ৰিজাৰ্ভত। এতিয়া ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। এই অৰুণাচল প্ৰদেশৰ এই জংঘলৰ মাজত বহুত পোৱা যায়, আৰু কিছুমানে ইয়াক সীতাফল বুলিও কৈ আছে, কিন্তু সঠিকভাৱে ময়ো নাজানো। কিছুমান মানুহক সুধি চাওঁ কি বুলি কয় ইয়াক, আৰু কোনোবাই যদি জানে এবাৰ জনাব দিয়কচোন। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰ লগতে এই ভিডিঅ'টোক লাইক, শ্বেয়াৰ আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।